তুলসী তলে মৃগ পহু চৰে ঔ ৰাম গোসাঁই হৰধনু ধৰে আম পাত চৰতীয়া কঁঠাল পাত চৰতীয়া গোসাঁই কলি গৰু বদুৰাম গৰখীয়া। সকলোকে কাতি বিহুত বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নেদেখাজনে সকলোকে সুস্বাস্থ্য কামনা কৰক তাৰে কামনা কৰিছোঁ। তুলসী তলৰ চাকি গছে সকলোৱে কঢ়িয়াই ন অনাবিল সুখ শান্তি তাৰে কামনা কৰিছোঁ। তুলসী বিহু তাতে যদি কেইপাহমান শেৱালি ফুল ভেটিটোত দিবলৈ নাপাওঁ তেতিয়াহ'লে মনটো আচলতে বেয়া লাগে। সেইকাৰণে ৰাতিপুৱাই সোনকালকৈ শুই উঠি শেৱালি ফুল কেইপাহমান আনি থৈছোঁ। আৰু মই শুই উঠাৰ আগতেই কিন্তু আমাৰ গাঁৱৰ বহুত সৰু সৰু ল'ৰা ছোৱালী আহি পিনে আমাৰ ঘৰৰ পৰা ফুল নিলেহি। তাৰ পৰিণতি দেখিছেই চাগে তলত কিমানখিনি ফুল সৰি আছে। আৰু মই পিছে এতিয়াই ফুল নাই ছিঙা, যিহেতু ঘৰতে আছে অলপ দেৰিকৈ ছিঙি থ'ম, তেতিয়া ভাল হ'ব, মানে ফুলখিনি বেয়া হৈ নাযায় আৰু এইফালে এতিয়া শেৱালি ফুলখিনিকে আনি থ'লোঁ, নহ'লে পিছত পোৱা নাযায়। আৰু মই এতিয়া ফ্ৰিজতে ৰখাই থ'ম। কাতি বিহু হ'লেও যিহেতু জলপান অকণমানটো খাবই লাগিব নহয় জানো, সেইকাৰণে মায়ে ইয়াত দেখিছেনে বাৰু ৰাতিপুৱাই অকণমান জলপানৰ যোগাৰ কৰিলে, কঙালী হ'লেও অকণমান জলপান খালোঁ। ৰাতিপুৱা মাহ প্ৰসাদকেইটাও মই ধুনীয়াকৈ তিয়াই দিছোঁ আৰু এইফালে বুট মাহকেইটাও এক্সট্ৰাকৈ তিয়াই থৈছোঁ। অকণমান যিহেতু ৰাতিকৈ নিয়ম কৰিব লাগিব সেইকাৰণে কলপাত এখেৰে ঢাকি দিছোঁ। এয়া দুপৰীয়া সময়তে পিছে নাৰিকলটো ধুনীয়াকৈ কাটি মেলি সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি থৈছোঁ। আৰু ইফালে পাপাই ধুনীয়াকৈ কাটি দিলে কুঁহিয়াৰ, ঘৰতে আছিলে কুঁহিয়াৰ, আৰু এইফালে কুঁহিয়াৰ অকণমান কাটি দিলে। এয়া ধুনীয়াকৈ ৰেডি কৰি থৈছোঁ, যিহেতু সন্ধিয়া সময়ত এইখিনি কাম কৰিবলৈ সময় নাথাকে, সোনকালকৈ সন্ধিয়া হৈ যায়, সেইকাৰণে এয়া ধুনীয়াকৈ কৰি থ'লোঁ। সময়ত মায়ে কেইপাহমান শেৱালি ফুল বৰ্তাকো দি দিছে। এইকাৰণে আচলতে ৰাতিপুৱা আনি থৈছিলোঁ শেৱালি ফুলকেইপাহ, আনি নথ'লে পোৱা নাযাব, সেইকাৰণে আনি থৈছিলোঁ। তাহাঁত আনি থোৱা নাছিলে কাৰণে নাপালে, সেইকাৰণে আমাৰ ঘৰৰ পৰাই এয়া দিলে। আৰু আজি পাপাৰ দায়িত্বত পৰিছে তুলসী ভেটিটো ধুনীয়াকৈ সজোৱা। মা আৰু মই বিশেষ কাৰণত আজি সজাব পৰা নাই, আৰু এইফালে সেইকাৰণে পাপাকে দায়িত্বটো দিছোঁ। আৰু এয়া আবেলি সময়ত ধুনীয়াকৈ পাপাই দেখিছেনে বাৰু ফুলখিনি সজাই আছে। আৰু ইয়াতে দিছে হালধীয়া সৰু সৰু যে ফুলটো, সেইটো দিছে, আৰু মাজতে দিছে শেৱালি ফুল এলাইন, তেনেকৈ অকণমান ধুনীয়াকৈ সজাইছে। আৰু আমাতকৈ আচলতে ধুনীয়াকৈহে তেখেতে কামবোৰ কৰে। এয়া আপোনালোকে দেখিছে চাগে কি ধুনীয়াকৈ নিয়নি পানীকৈ একদম কৰি আছে। আৰু আচলতে এই কামটো আটাইতকৈ ভাল লগা কাম নহয় জানো, সৰুৰ পৰাই আচলতে এই কামটো আটাইতকৈ ভাল লগা কাম। আগতে আমাৰ যেতিয়া মাটিৰে আছিলে তেতিয়াতো আৰু বহুত বেছি ভাল লাগিছিলে, মাটিৰে ধুনীয়াকৈ কাছ বনাই তাতে আমি ধুনীয়াকৈ মচোঁ, সেইখিনি বহুত ভাল লগা কাম। আৰু এয়া আমাৰ ফাইনেলি হৈছেগৈ আৰু ধুনীয়াকৈ সজাই। আৰু দেখিছেনে বাৰু পটককৈ একদম গধূলি হৈ আহে ন, কাতিমহীয়া বেলি গম পায়ে আৰু সকলোৱে কিমান পটাপট এইকণ সময় যায়। আৰু এয়া ধুনীয়াকৈ সজোৱা হৈ গৈছে। আগৰ তুলসীজোপাও আমাৰ মানে হেৰি কৰি দিয়া নাই, আছে ডাঙৰজোপা, তাৰ তলতে সৰুকৈ দেখিছেই পুলি এটা ৰুই দিলে আজি বিহু বুলি, এইভাগে ডাঙৰজোপা আছে। আৰু আমাৰ ঘৰত মানে ভাল লাগে তুলসীজোপা কেতিয়াও মানে মৰি নাযায়, ধুনীয়াকৈ হৈ থাকে, ভাল লাগে। সদায় পানী অকণ অকণ ৰাতিপুৱা মায়ে দিয়েও, গোঁসাই ঘৰলৈ যোৱাৰ আগতেই পানী অকণমান আচলতে দি লয়, সেইকাৰণে ধুনীয়া হৈ থাকে। আৰু তুলসী এজোপা থাকিবও লাগে সদায় ঘৰৰ আগত। আৰু দেখিছে এয়া ধুনীয়াকৈ গধূলি হৈ গৈছে। এতিয়া দেখাম অলপ সময়ৰ পাছতে মানে দেখাম আৰু আমাৰ কেনেকুৱা নিয়ম কৰে ইয়াতে। আৰু আমাৰ ৰাতিলৈ ভাল লাগে মানে দিহানাম হয়, সকলোৱে ইয়াতে দিহানাম গাব, সেয়াও আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখিবলৈ পাব। আৰু আপোনালোকৰ ভিডিঅ'খিনিও চাইছোঁ, বহুত বেছি ভাল লাগিছে, কাতি বিহু ভিডিঅ' সকলোৱে আগবঢ়াই আছে। এয়া পাপাই কেইগছমান চাকি ধুনীয়াকৈ ইয়াৰ ঠিক ঠাক কৰি লৈছে। আৰু যিহেতু ধাননি পথাৰ দিব লাগিব, আৰু আমাৰ ইয়াতে ডাঙৰ বৰগছ আছে, তাৰ তলতো আমাৰ মানে দিয়েগৈ বিহু বুলি ধুনীয়াকৈ চাকি এগছ, সকলোৱে দিয়ে আমাৰ এইকণৰ। আৰু ইয়াত দেখিছেনে পাপাই ধুনীয়াকৈ চাকি জ্বলাই লৈছে। আৰু এইদৰে ডাঙৰ ডিছ এখনতে থৈ লৈছে, তেতিয়া নিবলৈ অকণমান সুবিধা হয় আৰু ভালো লাগে। প্ৰথমতে তুলসী ভেটিতে দিব, তাৰপিছতে এইবিলাকত দিবৰ কাৰণে যাব। চাই থাককচোন কেনেকৈ কৰে। ৰখিখন আমাৰ মিলিয়া এখন পাৰি দিয়া মই উল্টা দি দিওঁ। এয়া তুলসী তলত সেৱা লোৱা হ'ল, তাৰপিছতে এতিয়া আমাৰ আগফালে দিবগৈ চাকি বন্তি। আপোনালোকেও চাগে সকলোৱে এনেকৈয়ে দিয়ে, ধাননি পথাৰলৈ চাগে বহুত আবেলিয়ে যায়, আমাৰ অকণমান দেৰিকৈ যোৱা হয় বাৰু। আৰু ইয়াত দেখিছেনে বাৰু একেবাৰে ফ্ৰণ্টতে এনেকৈ দুগছ দুপিনে চাকি লগাই দিছে।
আৰু এতিয়া এইফালে আহিছে আমাৰ এই মানি প্লেণ্টজোপাৰ ওচৰত ইয়াতো চাকি গছ দি লৈছে আৰু অলপ পাছতে আমাৰ দিহানাম আৰম্ভ হ'ব আপোনালোকৰ ফালেনো কেনেকুৱা নিয়ম সেয়াও ক'বচোন আমাৰ গোটেই একেই নে অকণমান বেলেগ ইয়াতকৈ ক'বচোন আৰু এতিয়া চাওক আমাৰ দিহানাম
এয়া দিহানামৰ শেষত আশীৰ্বাদ লোৱাৰ পিছত এইফালে আমাৰ এতিয়া প্ৰসাদৰ যা যোগাৰ চলি আছে আৰু সকলোৰে ঘৰত এইদৰে আমাৰ নিয়ম কৰা হয় প্ৰত্যেক ঘৰতে। আজিলৈ ভিডিঅ'টো ইমানে সামৰণি মাৰিছোঁ। নমস্কাৰ।